তো নমস্কাৰ বন্ধুসকল, মই আজিকালি আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেকেকে আছাম নিউজলৈ। তো আজি এটা মোক বেলেগ ৰূপত আপোনালোকে দেখা পাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আজি মই খেতিত নামিছোঁ। আপোনালোকে ঠিকে দেখিছে, কোৰখনলৈ নামিছোঁ আৰু আচলতে সময় নাপাওঁ আৰু মানুহ বিচাৰি পাবলৈও নাই। আমাৰ মানুহবিলাক পূৰা ধনী হৈ গৈছে। তো চাউল দি দিছে চৰকাৰে, গতিকে হাজিৰালৈ আপুনি মানুহ বিচাৰি নাপায়। তো আমাৰ ইয়াতে 2 বিঘা আছে। দেখিছে মই এতিয়া আধা ঘণ্টা হৈছে ইয়ালৈ অহা পথাৰলৈ। হয় বন্ধুসকল, মানুহবিলাক আমাৰ পূৰা ধনী হৈ গৈছে। তো চৰকাৰে চাউল দি দিছে, গতিকে আমি হাজিৰা কৰিবলৈ মানুহ বিচাৰি থাকিলেও নাপাওঁ। তো উপায় নাই, বিভিন্ন ব্যস্ততাৰ মাজতো সেই আধা ঘণ্টা সময় উলিয়াই মই এই আলি দেখিছোঁ আপোনালোকে এইফালে এই আলিখিনি মই দি আছোঁ। আৰু যিহেতু ইয়াত বাম পথাৰ হয় আৰু পানীটো নৰখে, আৰু পানীটো এতিয়া ইমান সুন্দৰভাৱে ৰৈছে। এইকেইদিন বৰষুণো দি আছে, গতিকে ভাবিছোঁ এই সপ্তাহতে আমি ৰুই দিওঁ। ইয়াত আমাৰ প্ৰায় 2 বিঘা আছে, মই আপোনালোকক দেখাইছোঁ। আৰু এইখিনি ধৰক আৰু 2 দিন লাগিব মোৰ এনেকৈ। একেদিনাখনে মই নোৱাৰোঁ। তো 1 ঘণ্টা, আধা ঘণ্টা, 2 ঘণ্টা এনেকৈ কৰি পেলাই মই আলিখিনি দি শেষ কৰিম। তাৰপিছতে অহা দেওবাৰে মানে ৰুবলৈ দি দিম বুলি ভাবি আছোঁ। ট্ৰেক্টৰ বাইছোঁ, ধুনীয়া বোকা হৈ আছে মাটিখিনি। তো আপোনালোকক দেখাইছোঁ, চাওক ইমান ধুনীয়া বোকা হৈ আছে, দেখিছে আপোনালোকে। পূৰা বোকা হৈ আছে মাটিখিনি, পূৰা বোকা হৈ আছে। পূৰা সোমাই গৈছে কিমানটো, আৰু এচাই দিম। আৰু সেই চাৰি সেইটো আমাৰ হিৰো কোৰখন লৈ আহিছে। আজি সিহঁতৰ ক্লাছ হৈ আছে। এইখিনি সময়ত অকণমান ছুটি পাইছে, তো গতিকে সিহঁতি আহি পেলাইহি ইয়াতে ৰখি আছে। আৰু এতিয়া তাক কেমেৰামেনে বনাম। এইখিনি দেখিছে আলিটো দিলোঁ সেই তাৰপৰা এনেকৈ কৰি। আৰু এইফালে ইমানখিনি দিবলৈ আছে। এইফালে কঠীয়া হৈ আছে, সেয়া কালিৰ পৰা হয়তো কঠীয়াখিনি তুলিব লাগিব। দেখিছে, দেখি পোৱা নাই, কঠীয়াখিনি অলপ আঁতৰত আছে। আৰু এইখিনি দি মই শেষ কৰিম। পাপা আলিটো কেলে দিছা? আলিটো আমাৰ দিব লাগিব নহয়, নহ'লে পথাৰখন বেয়া হৈ থাকিব ন। কেলে লাগে দিবলৈ মানে পথাৰখিনি বাম হৈ থাকে নাই। যেতিয়া আমি আলিটো দি দিওঁ, ইয়াত হাল বাই দিছোঁ যে, হাল বাই দিয়া পানীখিনি নহ'লে ওপৰেদি পাৰ হৈ যাব ন, মাটিখিনি নেগেলিব নহয়। সেইকাৰণে আলি চালি দি দিয়া হয় আৰু ধুনীয়া লাগে দেখিবলৈ। ৰোৱাৰ আগে আগে যদি আলিটো দি দিওঁ আমি, তো দেখিবলৈও ভাল লাগে ন, আৰু ধুনীয়াকৈ পানীখিনিও ৰখে। সেইকাৰণে আলিটো দিয়া হয়। আৰু ইমানে মানে